অজানমণি গুণা কথা চলি আছে তোমাক বিয়া দিবলৈ, তুমিও চাগে ভাবিছা মোকে এৰি যাবলৈ, কিন্তু ভগৱানেও নহহিলে তুমিও নুবুজিলা, সেয়েহে তোমাৰ বিয়া দিনাখন বৰফ হুৰা হুৰে পৰিলে, বৰফ হুৰা হুৰে পৰিলে, এতিয়া পাইছা কেনে মজা, জানমণিক মোকে এৰি যাবলৈ তোমাৰ বেয়া নালাগিলে, সেয়েহে পাইছা হুৰা হুৰে বৰফ, সেয়েহে পাইছা হুৰা হুৰে বৰফ, এতিয়া তোমাৰ বিয়াখন হ'বনো কেনেকৈ, হ'বনো কেনেকৈ। কিহে ডেকা ল'ৰা, কিহৰ চিন্তাত ইমান মগ্ন হৈছা? আৰে তুমি কোন? মোৰ নিচিনা একেই দেখোন তুমি। মই তোৰ অন্তৰাত্মা, বুজিছ? সেইবোৰ চিন্তা কৰি নাথাকিবি, চিল মাৰ। এতিয়া দেখিছ নহয় তাইৰ বিয়াত বিঘিনি দিবলৈ বৰফ ভগৱানে দিলে নহয়, তাৰমানে তাইৰ ভাগৰ বিয়া নহয়। তই চিন্তা নকৰিবি, ন' টেনশ্যন। কেনেকৈনো চিন্তা নকৰাকৈ থাকোঁ, তাই মোক ঠগিলে। ভালেই হ'ল, ভগৱানে আজি মৰাণত বৰফ দি দিলে, এতিয়া কাইলৈ তাইৰ ভাগৰ বিয়া কেনেকৈ হয় চাম নহয়। তুমি ঠিকেই কৈছা, আজিতো মৰাণত বৰফ পৰিলে যেতিয়া সিহঁতৰ ঘৰটোতো বৰফ ভৰ্তি হৈ আছে, বৰফ পাইছিলোঁ। কাইলৈতো বিয়াটো নহয় সম্ভৱ, উল্টা হৈছে ন, আমাৰ ইয়াত বৰফ নপৰে, আজিতো বৰফ পৰিছে প্ৰথমবাৰ জীৱনত, গৈ পিনে দেউতাকক সেইকাৰণে ব'ল অলপ ফূৰ্তি ফাৰ্তা কৰ, বিচাৰে নাই তাই মানে ফূৰ্তি লাগে ন, মোৰ লগত কিমান আহি কেনে কান্দোতে থাকোঁতে মই এই বৰফৰ ফূৰ্তিটোৱে ল'ব পৰা নাই, সেইকাৰণে তই আহি পিনে ক'ব লগা হৈছে, ওলাই আহিব লগা হৈছে। চা তইতো মোকতো মনালী চিমলা এইবোৰতো নিব নোৱাৰ বৰফ চাবলৈ, সেইকাৰণে ইয়াতে মৰাণতে বৰফটো পৰিছে যেতিয়া মোক অলপ ফুৰা মেলা মনৰ শান্তিটো দে অলপ, আৰু গম পাইছা নহয়, ব'ল ব'ল এইবোৰ বাদ দে। আৰু এটা কথা শুন, তাৰ ভাগৰ শান্তি মানে তুলনি বিয়াহে, বিয়া নহয়, ইমান চেণ্টি ফালি থাকিব নালাগে, ব'ল। কি